আজি আহিছোঁ গোলাঘাট আৰু সঁচাকৈ মনটো বিৰাট ভাল লাগিছে বিকজ আমাৰ টুৰ গোলাঘাটৰ পৰা যাম আকৌ বোকাখাট চ' আগতে বাক পিক আপ কৰিম দেন উইল গ' টু বোকাখাট এতিয়া গোলাঘাট বাৰ ঘৰত আহি পাইছোঁহি চ' ভিতৰলৈ যাওঁ ফ্ৰেছ হৈ টেবুলত বহিলোঁ বাই ধুনীয়াকৈ চাহ বনাই দিলে তিল পিঠা তাৰপিছত মিঠা পিঠা বৰ সুন্দৰ আৰু তাৰপিছত বায়ে দিছিল এইটো বৰপিঠা আৰু খজুৰ বহুত টেষ্টি আছিল চ' ধুনীয়াকৈ চাহকাপ খালোঁ আৰু চাহকাপ খাই এতিয়া যাব লাগিব বোকাখাট চ' চবেই ৰেডি হৈছোঁ সকলোৱে ৰেডি হ'লোঁ আৰু এতিয়া আগমন কৰোঁ বোকাখাট সকলো এক্সাইটেড যে আইতাৰ ককাৰ ঘৰ যাম বোকাখাট আৰু সেইবাবে প্ৰস্তুতি চলি আছে ম'ম' ওলাইছে তাৰপিছত আমাৰ কণমানি টু চিষ্টাৰ্ছ ওলাই আছে যাবলৈ বহুত এক্সাইটেড চ' লেটছ গ' সন্ধিয়াৰ অন্ধকাৰ তথাপিও মন যেন বহুত উজ্জ্বল সঁচাকৈ আজি মোৰ মন বিৰাটেই ভাল কাৰণ আজি মই গৈ আছিলোঁ মোৰ ফেভৰেট ঠাই বোকাখাটলৈ সঁচাকৈ এইখন ঠাইলৈ গৈ মোৰ বিৰাটেই ভাল লাগে আৰু যেতিয়া আজি গোলাঘাট আহিলোঁ তো ভাবিলোঁ গোলাঘাটত অকণমান শ্বপিং কৰিলোঁ বিকজ গোলাঘাটত বোলে বহুত ভাল বস্তু পোৱা যায় চ' সেইকাৰণে গাড়ীখন অলপ ৰখাইছিলোঁ অলপ শ্বপিং কৰিবলৈ চ' বজাৰ কৰা হৈ গৈছিল এইটো সিটো বহুতো কিনিলোঁ আৰু এতিয়া আকৌ এবাৰ আগমন কৰিছোঁ বোকাখাটলৈ চ' বোকাখাট পালোহি so excited আমাৰ বাবে সকলোৱে ৰৈ আছিলে যে কেতিয়া আহোঁ কেতিয়া গৈ পাওঁ আৰু অন্তত আমি আহি পালোঁ বোকাখাটৰ ঘৰলৈ মায়ে বনাইছিল চাহ তাৰপিছতে লাড়ু পিঠা বিস্কিটছ আৰু বহুতো বস্তু গৰম গৰম চাহকণ পাই সঁচাকৈ মনটো বৰ ভাল লাগিছিল আজি অলপ সোনকালে ডিনাৰ ল'লোঁ বিকজ বহুত ৰাতি হৈ গৈছিল পাওঁতে আৰু আগতে ল'ৰা ছোৱালীকেইটাক ডিনাৰ দিয়া হ'ল আৰু সিহঁতে বোলে লেমন চেলেঞ্জ কৰে দুজনী লগ পাই এনেকুৱা খেলিছিল উৎপাতো বহুত চ' আজি লেমন বিৰাট লেমন চেলেঞ্জ চলিছে দেই ৰাতিপুৱা সোনকালে উঠিলোঁ অলপ এক্সাৰচাইজেছ কৰিলোঁ ভাল লাগিল বেডমিণ্টন খেলিলোঁ মোৰ বিৰাটেই ফেভৰেট হয় আৰু এইফালে আমাৰ মানে মোৰ হাবিয়ে আমাৰ নামঘৰ চাফা কৰিলে বিকজ আমাৰ পূজা পতা হ'ব আৰু পূজাৰ কাৰণে ইয়াৰ প্ৰস্তুতি চলি আছে নামঘৰ ধুনীয়াকৈ চাফা কৰা হৈছে দিনটো ব্যস্ততাত গ'ল আজি ঘৰৰ চাফাই চলিল তাৰপিছত মন্দিৰৰো এই সামগ্ৰীবোৰ আমি ৰেডি কৰিছোঁ চ' কাইলৈ পূজা
পূজাৰ পাছত এয়া সকলোৱে জলপান খাওঁ আৰু জলপানত আছে ৰঙা বৰা চাউল, তাৰপিছত দৈ, ক্ৰীম, গুড় সকলো মিক্স কৰিছোঁ, খাইছোঁ, বহুত টেষ্টি লাগিছে। সকলোৱে আজি গ্ৰুপ ফটো এখন তুলিলোঁ, বিৰাটেই ধুনীয়া লাগিল আৰু ৰাতি সকলোৱে ধুনীয়াকৈ আনন্দৰে এসাঁজ খালোঁ। এয়া ঘৰৰ বাৰীলৈ আহিছোঁ। এয়া দেখিছে কলগছ, যেনেকুৱা কলগছত লাগে কল, ঠিক তেনেকৈ বাৰীত লাগে শাক পাচলি। আজি তাকে এক্সপ্ল'ৰ কৰিবলৈ আহিছোঁ আৰু দেখিছোঁ এয়া দেখোন দৰুণ শাক। ইয়াত বহুতে দৰুণ শাক আছে বাৰীত, পোৱাটো টান, কিন্তু আমি আমাৰ চহৰত তেনেকৈ নাপাওঁ, কিন্তু ইয়াত যোনটো দৰুণ শাক সঁচাকৈ বিৰাট ভাল লাগিছে দেখি। আৰু লগত এয়া মোৰ ভাগিনে ছিঙি দিছে কচু পুলি, বহুত টেষ্টি হয়। এই ঘৰৰ তেজপাত লৈছোঁ, সঁচাকৈ ঘৰত আহিলে তেজপাত লৈ যোৱা হয়েই। এই গোন্ধটো একচুৱেলি বিৰাটেই ভাল। লগত ল'লোঁ নৰসিংহ পাত। এয়া ঘৰৰ কঁঠাল, আৰু ঘৰৰ কঁঠাল যেতিয়া একো তেনেকুৱা দৰৱ মিহলিটো নাই, চ' যেতিয়া আহোঁ কঁঠাল লৈ যাওঁ আৰু যেতিয়া ভাজি কৰি খাওঁ, কি ক'ম, ইয়াৰ সোৱাদেই বেলেগ হয়। এয়া ছিঙিছে মচুন্দৰী শাক। একচুৱেলি মচুন্দৰী শাক ঔষধযুক্ত হয়, এইটো খালে কিছুমান ৰোগৰ পৰা আঁতৰি থাকিব পৰা যায়। এয়া বাৰীৰ কমলা গছজোপা, চ' এতিয়া বাৰীৰ পৰা কমলা ছিঙিছে, আৰু বাৰীত লাগি থকা কমলা শুনিবলৈকে ভাল লাগে ন। চ' ছিঙিছে কমলা, আৰু আনফালে আমাৰ ভাগিনে মোক ছিঙি দিছে ফ্ৰেছ পুদিনা। বাৰীৰ পৰা শাক পাচলি অনা হৈ গ'ল, এতিয়া পেকিং কৰিব লাগিব, গোটেইবোৰ ভালকৈ ভৰাই ল'ব লাগিব, যাতে ঘৰলৈ মই ধুনীয়াকৈ নিব পাৰোঁ। পেকিং কৰা হৈ গ'ল, আৰু এতিয়া সকলোৱে আমি বহি নাস্তা কৰোঁ। পুৰি, তাৰপিছত পায়স, লগতে আৰু মিঠাইবোৰ খাম। চ' ব্ৰেকফাষ্ট কৰি লওঁ। পেকিং কৰা হৈ গ'ল। এই বেগবোৰ দেখিছে, বেগটো বহুতেই হৈ গ'ল, আৰু যাবলৈ ওলাইছোঁ। ঘৰলৈ উভতিছোঁ, কিন্তু লগত লৈ গৈ আছোঁ বহুবোৰ স্মৃতি। সঁচাকৈ দিনবোৰ কেনেকৈ পাৰ কৰিলোঁ গমেই নাপালোঁ। ইমান এটা অদ্ভুত আনন্দ, ফূৰ্তি, মানুহবোৰক লগ পোৱা, আৰু বহুবোৰ কথা পতা, কেনেকৈ পাহৰোঁ। সঁচাকৈ এবাৰ ট্ৰিপটো মোৰ কাৰণে আছিল অতিকৈ স্মৰণীয়। সঁচাকৈ বহুত ভাল লাগিল।